প্ৰিয় অসমবাসী ৰাইজ, আজি আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি জানিম আপোনাৰ নামত জব কাৰ্ড আছে যদি এই জব কাৰ্ডৰ মাধ্যমেৰে আপোনাৰ কিমান টকা সোমাইছে, ক'ত ক'ত কাম কৰিছে এই জব কাৰ্ড দি। যদি আপুনি সেই কামবিলাক কৰিছে নিশ্চয় আপুনি জানিব, আৰু যদি কৰা নাই, বেলেগ কাৰোবাৰ একাউণ্ট দি কামটো কৰিছে, টকা উঠাই লৈছে, তেতিয়াহ'লে আপুনি নিশ্চয় ইনকুৱাৰী কৰিব পাৰিব আপোনাৰ জব কাৰ্ডৰ নামত যিবিলাক টকা উঠাইছে। অলপ আমি আপোনাৰ জব কাৰ্ডৰ বিষয়ে বিশেষকৈ জানিম। অলপ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আপোনালোকে নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। অলপ ভিডিঅ' আৰম্ভ কৰোঁ। কোনোবা ওচৰত গুগলটো খুলি ল'ম। তেনেকুৱা ইয়াত লিখিম আমি চাৰ্জ কৰি দিম। স্ক্ৰল ডাউন কৰিম, তাৰপিছত ইয়াত লিখা আছে গ্ৰাম পঞ্চায়ত, ইয়াত আমি ক্লিক কৰিম। তেনেকুৱা এটা ইণ্টাৰফেচ আহিব আপোনাৰ সন্মুখত। গ্ৰাম পঞ্চায়ত ডাটা এণ্ট্ৰি জেনেৰেটেড ৰিপৰ্টছ বুলি, জেনেৰেটেড যিটো ৰিপৰ্টছ আছে ইয়াত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে তেনেকুৱা ইণ্টাৰফেচ আহি যাব আপোনাৰ সন্মুখত। ভাৰতবৰ্ষত যিমান ৰাজ্য আছে গোটেইখিনি আহি যাব। অহাৰ পিছতে আমাৰ নিজৰ ৰাজ্যটো চিলেক্ট কৰিম, আসাম, ইয়াত আমি চিলেক্ট কৰিম। আহিব সন্মুখত পেজটো তেনেকুৱা লোড হৈ আহিব। এটা আসাম চিলেক্ট হৈ থাকিব। এডভেঞ্চিকেল ইয়াৰ যিটো বছৰ আপুনি বিচাৰে চাবৰ কাৰণে, সেই বছৰটো আপুনি ইয়াত চিলেক্ট কৰিব। চিলেক্ট অপশ্যনত মই বৰ্তমান 23-24 চলি আছে, তাত চিলেক্ট কৰিম। তাৰপিছত আহিব আপোনাৰ ডিষ্ট্ৰিক্ট, ইয়াত চিলেক্ট ডিষ্ট্ৰিক্ট ক্লিক কৰিম। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি চাব পাৰিব নিজৰটো। ইয়াৰ ব্লক আহিব, ব্লক চিলেক্ট ব্লক বুলি তাত ক্লিক কৰিম নিজৰ ব্লকটো। ইয়াৰ পিছত একেবাৰে লাষ্টত আহিব পঞ্চায়ত, চিলেক্ট পঞ্চায়ত বুলি, তাত আমি ক্লিক কৰিম। যাৰ যোনটো চাব পাৰে লাষ্ট চাওক, ইয়াত প্ৰচেছ বুলি লিখা আছে, প্ৰচেছত ক্লিক কৰিম। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব আমাৰ সন্মুখত। ষ্টেট আসাম, ডিষ্ট্ৰিক্ট নগাঁও, ব্লক পঞ্চায়ত সকলোখিনি আহি যাব। স্ক্ৰল ডাউন কৰিম। প্ৰথমে যাওক, ইয়াত লিখা আছে যিটো 1 নম্বৰতে জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, সেইটো আমি স্ক্ৰল ডাউন কৰিম। চাওক ইয়াত লিখা আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ বুলি 4 নম্বৰত, ইয়াত আমি ক্লিক কৰিম। বহুতখিনি অপশ্যন আছে আপোনাৰ, বহুতখিনি ইমানখিনি ডিটেইলছত ক'বলৈ হ'লে বহুত সময়ৰ দৰকাৰ। আজিকালি জব কাৰ্ডৰ বিষয়ে কথা পাতিম। পিছত আপোনাৰ গাঁও পঞ্চায়তৰ যিমান জব কাৰ্ড আছে বৰ্তমান সকলোখিনি আহি গ'ল আপোনাৰ সন্মুখত দেখা পাই আছে। প্ৰথমে চাই লওক। প্ৰথমে আপোনাৰ ইয়াত চিৰিয়েল নম্বৰ আছে, জব কাৰ্ড নম্বৰ, নাম আছে। সেইটো আমি নাম চাই খালি চিলেক্ট কৰিব নোৱাৰিম। এক নামৰ বহুত মানুহ থাকিব পাৰে, এটা গাঁও নহয় 10টা 12টা গাঁও থাকে এটা গাঁও পঞ্চায়ত, তেতিয়াহ'লে আমাৰ দিগদাৰ হ'ব। আমিতো এতিয়া জব কাৰ্ড নম্বৰো নাজানো, দিগদাৰ হ'ব। আমি ডিটেইলটো চাম এতিয়া কাৰ কোনটো। এতিয়া ধৰক আমি নাম এটা চাৰ্জ কৰি উলিয়াম, ইয়াত বহুত নাম আছে, তেতিয়া নাম আমি বিচাৰোঁ, বহুত সময়ৰ দৰকাৰ, কাৰণ ডাইৰেক্ট নিজৰ নামটো চাৰ্জ কৰি আমি চাম। এতিয়া ডট চাইছে, ইয়াত আমি ক্লিক কৰিম। ক্লিক কৰি তলত যাম, স্ক্ৰল ডাউন কৰি ফাইন ইন পেজ যিটো আছে ইয়াত আমি চিলেক্ট কৰিম। ইয়াত আমি লিখিম যাৰ যোনটো নাম আছে সেইটো নাম আমি চাম। ইয়াত আমি এটা নাম এতিয়া ধৰি লওক লিখিম। নামটো থাকিলে ইয়াত আহি গ'ল নামটো, যিটো মই লিখিছোঁ এইটো একেবাৰে চেম টু চেম। লিখাৰ পিছত ইয়াত আমি চাৰ্চ কৰি দিম, যিমানখিনি এইটো নামৰ মানুহ আছে সকলোখিনি আহি যাব। চাওক এজনী আছে,
গোটেই গাঁও পঞ্চায়তত জব কাৰ্ডৰ মানুহ চাওক ইয়াত লিখা আছে 1 by 1 বুলি চাওক এইটো কালাৰ হৈ আছে এইটো নাম মোৰ হয় নে নহয় এইটো চেক কৰিবলগীয়া হ'লে আমি চাওক জব কাৰ্ড নম্বৰ যিটো আছে ইয়াত আমি সিলেক্ট কৰিম চাওক জব কাৰ্ডৰ সম্পূৰ্ণ ডিটেইল আহি গৈছে আপোনাৰ ওপৰত আছে জব কাৰ্ড নম্বৰ তলত নাম ইয়াৰ তলত দেউতাকৰ নাম বা হাজবেণ্ডৰ নাম থাকিব মাইকী মানুহ হ'লে চাইছে কেটেগৰী আহি যাব আধাৰ বুলি ৰেজিষ্ট্ৰেশ্যন কেতিয়া হৈছিলে কিমান বছৰ হৈছে জব কাৰ্ড বনোৱা সকলোখিনি গাঁও আহি যাব এড্ৰেছ পঞ্চায়ত ব্লক ডিষ্ট্ৰিক্ট সকলোখিনি আহি যাব এইটো নিজৰ নাই ইয়াৰ পৰা আমি ডাউনলোড কৰিব পাৰিম এইটো নিজৰ জব কাৰ্ড হয় এইটো আমি ডাউনলোড কৰি ল'ব পাৰিম একো অসুবিধা নাই এইটো আমাৰ জব কাৰ্ডত যে কোনটো একাউণ্ট আছে কি সম্পূৰ্ণখিনি চাব পাৰিম চাওক এইটো নামৰ মানুহ ষ্টেট বেংক অফ ইণ্ডিয়া বেংকৰ ব্যৱহাৰ কৰিছে এইটো জব কাৰ্ডত আৰু ইয়াৰ লগত আৰু এজনৰ মানুহৰ নাম আছে মাইকী মানুহৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ বেংক ইউজ কৰিছে সিহঁতে ব্যৱহাৰ কৰিছে সকলোখিনি তথ্য আহি গ'ল জব কাৰ্ডৰ এতিয়া মোৰ যিটো জব কাৰ্ড এই জব কাৰ্ডত কি কাম কৰিলোঁ এই জব কাৰ্ড দি বা কৰাইছে কোনোবাই নিজৰ জব কাৰ্ড দি কোনোবাই কাম কৰালেতো পঞ্চায়ত হৈয়ে থাকে নিজে গম পোৱা যায় টকা উঠাই দিব লাগে এই গোটেইখিনি আমি ইয়াত চাব পাৰিম কেতিয়া কোনটো কামত আমি টকা উঠালোঁ বুলি কাম কৰিলোঁ কামৰ বিনিময়ত আহিছে টকা এতিয়া এনেকুৱা সকলোখিনি আপুনি তথ্য চাব পাৰিব চাওক ইয়াত আপোনাৰ সকলোখিনি আছে যদি ইয়াত কিবা আপোনাৰ খেলি মেলি লাগিছে চাগে বছৰটো লিখা আছে কোনটো বছৰত কি কাম ইয়াতে সকলোখিনি তথ্য আছে 19 20 20 21 21 22 22 23 লৈকে আছে ইয়াত যদি কিবা এটা কাম আপুনি বোধ হয় এইটো আপুনি কৰা নাই বুলি বা আপোনাৰ কামবিলাকত বা আপোনাৰ কোনো এটা আঁচনিত আপোনাৰ টকাবিলাক পোৱা নাই কিন্তু ইয়াত দেখুৱাইছে টকাবিলাক আপুনি পাইছে বুলি চাওক ইয়াত দেখুৱাই আছে টকা কিমান পাইছে কি কথা সম্পূৰ্ণখিনি দেখুৱাই আছে তেতিয়াহ'লে আপুনি কেনেকৈ উলিয়াব আপুনি যে টকাটো পোৱা নাই কাৰ একাউণ্টত গ'ল কেনেকুৱা গ'ল সম্পূৰ্ণখিনি চাবলগীয়া হ'লে আমি ইয়াত ক্লিক কৰিম ধৰক একেবাৰে লাষ্ট এইটো যিটো PM যি ঘৰৰ টকা পাইছিলে তাত আমি ক্লিক কৰি দিম ইয়াত দেখুৱাইছে 2061 টকা পাইছে বুলি ডাইৰেক্ট আমি ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছতে চাওক আপুনি এইটো কামৰ বিনিময়ত 21,755 টকা আপুনি পাব ইয়াত লিখা আছে টোটেল টকাটো আপুনি ইমান 14,098 টকা পাইছে বুলি দেখুৱাইছে এতিয়া আপুনি টকাটো আপোনাৰ একাউণ্টত গৈছে নে বেলেগ কাৰোবাৰ গৈছে আপুনি কেনেকৈ চেক কৰিব চাওক ইয়াত লিখা আছে কি এটা ডিমাণ্ড হৈছে এইটো ডিমাণ্ড নম্বৰ মাষ্টাৰ ৰোলৰ নম্বৰ এই যিকোনো মাষ্টাৰ ৰোলত ক্লিক কৰি চাব আপোনাৰ টকাটো পাইছে বুলি ইয়াত আহি গৈছে সম্পূৰ্ণখিনি ডিটেইলছ দেখা পাইছে নাম আহি যাব জব কাৰ্ডৰ নম্বৰ আহি যাব এইটো 6 দিনৰ টকা আপুনি পাইছে বুলি ইয়াত দেখুৱাইছে দুজন মানুহৰ পাইছে কোন কাৰ নামত পাইছে টকাটো দেখুৱাইছে ব্ৰাঞ্চ কোনটো দেখুৱাইছে সকলোখিনি চাওক তথ্য তথাপিও যদি আপোনালোকে গম পাই আছে পোৱা নাই টকাখিনি আপোনালোকৰ পাছবুক আপডেট কৰি চাব পাৰে ইমান তাৰিখৰ টকা সোমাইছে নে নাই ইয়াত তাৰিখ আছে চাওক ক্ৰেডিট ডেট একেবাৰে একাউণ্ট ক্ৰেডিট ডেট ইয়াত লাষ্টত লিখা আছে চাইছে ইয়াত এইটো ডেটত যদি আপোনাৰ টকা সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে পঞ্চায়তত গৈ যোগাযোগ কৰিব লাগে নহ'লে ব্লকত গৈ যোগাযোগ কৰিব লাগে এইটো ওলাই চাওক এইটোতো টকা সোমাইছে দেখুৱাইছে কিন্তু মোৰ একাউণ্টত সোমোৱা নাই তেতিয়া হয়তো এতিয়া গম পোৱা যাব টকাটো কাৰ একাউণ্টত গৈছে সেইখিনি চিক্ৰেট একাউণ্টবিলাক চাব নোৱাৰি সিহঁতৰ তাত তথ্যবিলাক থাকে একাউণ্টবিলাক আছে নে নাই কোনটো একাউণ্টত গৈছে টকা তেনেকুৱা হ'ব পাৰে বেলেগ একাউণ্ট দিব পাৰে গুচি যাব পাৰে কিবা ভুলৰ কাৰণে হওক যিকোনো কাৰণত যাব পাৰে জব কাৰ্ডৰ টকা একো ডাঙৰ কথা নহয় নিশ্চয় ভাল পাইছে মোৰ পেজটো ফেচবুকত দেখিলে ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰিব তেনেকৈ ছাপোৰ্ট কৰিব ধন্যবাদ জয় আই অসম